নমস্কাৰ, মোৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ কলেজত ফেয়াৰৱেল আছে, সেইকাৰণে আজি মেখেলা চাদৰ পিন্ধি আহিছোঁ। আৰু তুমি চুমকি কেলৈ ৰৈছ? আকৌ মন মৰি আছে ন? হাই। আৰু আগে আগে নৱনীতা কৰি আছে, কিয় বেলেগ লাগিছে আজি? গড়গাঁও মহাবিদ্যালয় তো বলক। আৰু আমাৰ এইফালে মনময়ূৰী আহি গ'ল, এইফালে ঘূৰি দে আকৌ। আমাৰ এইফালে নবাৰী। হাই দিব্যা। আৰু আমি মেইন গেট পাই গ'লোহি কলেজৰ। আমাৰ ছাৰ বা আহিলা বা আমাৰ ডিপাৰ্টমেণ্ট ওপৰলৈ আছে, আমাৰ ডিপাৰ্টমেণ্টলৈ যাম। ছ'চিয়লজি ডিপাৰ্টমেণ্ট ওপৰত। হাই দিদা, হাই হাই হাই। আৰু ইয়াত আমাৰ ডিপাৰ্টমেণ্টৰ এক্স ষ্টুডেণ্টবোৰৰ ফটো ইয়াত লগাই থোৱা আছে, লগতে ছাৰহঁতৰো আছে। আমাৰ ৰুমটো আমি এতিয়া একাডেমিক গেলেৰীলৈ গৈ আছোঁ আৰু ইয়াতে হ'ব আহিলোঁ। ফাৰ্ষ্ট মোৰ ভণ্টিসকল মিটিং ষ্টাৰ্ট হোৱা নাই, সেইকাৰণে ইয়াত ষ্টুডেণ্ট অহাই নাই, আছে ষ্টুডেণ্ট ইয়াত গোট খোৱা নাই, সেইকাৰণে আমি আকৌ ডিপাৰ্টমেণ্ট আহিলোঁ ছাৰক আগবঢ়াই আনিবৰ কাৰণে। সকলোকে বাহিৰলৈ ওলাবলৈ ক'লে মেমহঁতে, আৰু সেইকাৰণে আমি বাহিৰত ছাৰক আদৰিবলৈ গৈছোঁ। আৰু আমি ইয়াত লাইন পাতি আছে। এয়া ছাৰ আহি পালেহি, কৈ দিয়া কিবা এটা। আৰু এয়াই হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ হেড ছাৰ, তেখেতৰ আজি ফেয়াৰৱেল আছে। আৰু এতিয়া আমি চবেই ডিপাৰ্টমেণ্টলৈ গৈছোঁ, কাৰণ ছাৰ এতিয়া আমাৰ ডিপাৰ্টমেণ্টলৈ যাব আৰু তাতে ৱাল মেগাজিনখন আছে, ৱাল মেগাজিনখন উদ্বোধন কৰিব। ছাৰে এয়া ৱাল মেগাজিনখন উদ্বোধন কৰিলে, ভিডিঅ'হে কৰিব নহ'ল। ছাৰে ৱাল মেগাজিনখন উদ্বোধন কৰোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ, আপোনালোকক দেখাব নাপালোঁ, সেইকাৰণে বেয়া নাপাব। এইখনেই হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিন ৰ'দালি। আৰু মইতো চুভাচিটো দিছিলোঁ, এইটো ওলালে। আৰু এইটো এটা শ্লোক, মানে দুটা একেলগতে তিনিটা দিছিলোঁ, দুটা ওলালে। ছাৰ আহিলে এতিয়া, আৰু এতিয়া আমি ইয়াত বহি আছোঁ আৰু কুৰাছ গাব এতিয়া বাহঁতে, আমি ইয়াত এইকেইজনী বহি আছোঁ। ছিটবোৰ খালী হৈ আছে, ল'ৰা ছোৱালীবোৰ আহিব এতিয়া। এফালে মিটিং ষ্টাৰ্ট হৈ গ'ল আৰু আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰে আসন গ্ৰহণ কৰিলে। অনুৰোধ জনাইছোঁ, তেওঁক আদৰি আনিব বিভাগীয় সন্মানীয় শিক্ষক প্ৰসাদজ্যোতি বড়ো ছাৰে। উপাধ্যক্ষ মহোদয়ক আৰু এয়া হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ HOD ছাৰ ডক্টৰ ক্ষীৰোদ চন্দ্ৰ গগৈ। ছাৰ মেমহঁতে এতিয়া বন্তি প্ৰজ্বলন কৰিছে। আৰু এই কুৰাছটো হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ কুৰাছ, আৰু ইয়াত আমাৰ লগৰ লগতে আমাৰ বাহঁতে আৰু আমাৰ ফাৰ্ষ্ট চেমৰ নতুন নতুন ভণ্টিহঁতেও গাইছে।
এইফালে আমাৰ প্ৰিন্সিপাল ছাৰে তেখেতৰ বক্তব্য আগবঢ়াইছে। আজি মহাবিদ্যালয়খনৰ সমাজতত্ত্ব বিভাগৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানটিৰ অন্যতম মূল আকৰ্ষণ আমাৰ সকলোৰে শ্ৰদ্ধাৰ সদ্য অৱসৰী মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ বিভাগীয় প্ৰধান ডক্টৰ ক্ষীৰোদ চন্দ্ৰ গগৈ ডাঙৰীয়া। আৰু এতিয়া আমাৰ হেড ছাৰক বিভাগৰ তৰফৰ পৰা কিছুমান উপহাৰ তেখেতক দিয়া হৈছে আৰু অন্যান্য বিভাগবোৰৰ ছাৰ মেমহঁতেও তেখেতক কিছুমান সৰু সৰু উপহাৰ দিছে। ইয়াৰ পাছতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ দুআষাৰ মন্তব্য আগবঢ়াইছে। আচলতে ছাৰৰ সেই আদৰ্শক অনুসৰণ কৰি আজি মই আগবাঢ়ি আহিছোঁ আৰু আজি আপোনালোকৰ আগত দুআষাৰ ক'বলৈ যি মই সাহস পাইছোঁ সেয়া ছাৰৰ অৰিহণা যথেষ্টখিনি আছে। ছাৰ যেতিয়া আহিছিলে প্ৰথম মই যেতিয়া ছাৰক লগ পাইছিলোঁ তেতিয়াই মই কৈছোঁ ভণ্টি আৰু দাদাবাসকল, আজি গড়গাঁও মহাবিদ্যালয়ত সমাজতত্ত্ব বিভাগ নামেৰে যি এটা নাম আছে সেই নামটোৰ আঁৰত ছাৰৰ যথেষ্টখিনি অৱদান আছে। আৰু এতিয়া ছাৰে তেখেতৰ দুআষাৰ আগবঢ়াইছে। সংগীতাই নাগায় না সহকৰ্মী মঞ্চত উপস্থিত বৰ্তমান মুৰব্বী অধ্যাপিকা আৰু এতিয়া ষ্টুডেণ্টছবোৰে নাচ গান কৰিছে। নমস্কাৰ। আজি ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ শৈক্ষিক ভৱনত উপস্থিত আজি বিদায়ী সম্বৰ্ধনা সভাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, প্ৰমুখ্যে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দ তথা অগ্ৰজ অনুজ আৰু মোৰ সতীৰ্থসকল, আজি সমাজতত্ত্ব বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ ক্ষীৰোদ চন্দ্ৰ গগৈদেৱৰ ছাৰৰ বিদায়ী সম্বৰ্ধনা সভাত মই দুআষাৰ ক'বৰ বাবে আগবাঢ়িছোঁ। ভুল হ'লে ক্ষমা কৰিব। ছাৰ, আপুনি জীৱন গঢ়াৰ কমাহালৰ খনিকৰ। আমাৰ এতিয়া নাচ আছে, সেইকাৰণে আমি অলপ ওলাই ল'লোঁ, অকণমান ষ্টাইলি ল'লোঁ, মানে কি আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। আৰু এইফালে ইহঁতি ওলাই আছে, মনমৰি আৰু নৱনীতা আছে। নাচনী বাইদেউ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কেনেকুৱা লাগিছে জনাব দেই, নাপাহৰিব। এইফালে ছোৱালীকেইজনী ওলাই আছে এতিয়া দেই। আৰু এইফালে থাৰ্ড চেমৰ বাক ফাৰ্ষ্ট চেমৰ ভণ্টিয়ে উলিয়াইছে। কেইজনী লাগিছে বাৰু? 5জনী লাগিছে। মুখখন দেখাই নাই। আৰু এতিয়া আমি নাচিবলৈ ৰেডি হৈছোঁ আৰু হৈ গ'ল আৰু এতিয়া একাডেমি গেলেৰীলৈ যাওঁ। মোৰ লগত শেষলৈকে চাই থাকিব।
মোৰ বাবে তুমি চিৰন্তনী মোৰ বাবে তুমি চিৰন্তনী আৰু এয়া আমি ষ্টেজত ডান্স কৰি আছোঁ একেবাৰে শেষত আমাৰ ডান্সৰ প্ৰগ্ৰেমটো হ'ল আমি খাবলৈ আহিলোঁ বুফে চিষ্টেম হৈছিলে কিন্তু ভিডিঅ' কৰিবলৈ থাকি গ'ল আমি খালোঁ মানে পামিদা খাই আছোঁ মই এনেই পষ্ট দি আছোঁ ইয়াত মই খাই হৈ গ'ল বুলি মানে আকৌ মোৰ বেগ মই হাতেই ধোৱা নাই মোৰ বেগ লৈ গৈ আমি খাই হৈ গ'ল খাই হৈ গ'ল আমাৰ খাই হৈ গ'ল এইজনীৰ কাৰণে কিন্তু ৰৈ দিব লগা হৈছে নাচি পিনি ডাইৰেক্ট আমি খাবলৈকে আহিলোঁ ভোক লাগিলে সেইকাৰণে আৰু হেৰি নকৰিলোঁ আমি ব্লগাৰ আৰু আমি নাচি পিনি জল্দি জল্দি গুচি আহিলোঁ মানে আমাক ভোক লাগিলে আৰু মানে ভোক লাগিছিলে সেইকাৰণে নাচি পিনি ডাইৰেক্ট দৌৰ মাৰি গুচি আহিলোঁ আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'ল চাই থাকিব আমাৰ খাই হৈ গ'ল আৰু ইহঁতি পূৰা ফটো মাৰি আছে এইফালে প্ৰতীক্ষা নাচি খাই মেলি হৈ গ'ল আৰু এইফালে এজনী সুকন্যা আমি কি আমি নাচিলোঁ আজি আমি নাই নেকি ফোনটো দে টিনা মই চালি আৰু সিহঁতি পূৰা ফটো মাৰি আছে মানে অলপ পাছত যাম এতিয়া ঘৰলৈ আৰু আজি এনেদৰে ফেয়াৰৱেলটো শেষ হ'ল আৰু যদি ভিডিঅ'টো দিয়াত কিমান দেৰি হয় নাজানো আৰু যদি ভাল লাগিলে ভিডিঅ'টো তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেই সময় আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ বাই বাই দিলে বাই মুখখন মেলি থাকিলোঁ আৰু এইফালে চিড্ৰেট এইফালে মই নমস্কাৰ দেই মই সংগীতা দত্ত ত' বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু 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 কি আছিলে আৰু যদি কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ বাই বাই প্লিজ কৰি দিব না বাই বাই